हेलो फ्रेंड्स गुड मॉर्निंग आज रातिपुৱা 9টা বাজিছে এতিয়া এয়া চাওক পিছফালে ছোৱালীয়ে খেলি আছে মই চাহ খাই আছো এয়া বলো দেখুৱাও আপোনালোকক এয়া চাওক পুতলাটো এই যে পুতলাটো যে লৈ আছে এই পুতলাটো কালি ফ্ৰিজৰ ভিতৰত সুমুৱাই থৈছে মই আজি উলিয়াই দিছো পুতলাটো একদম পুৰা চেঁচা তাই সব বস্তু নি পেলাই ফ্ৰিজত সুমাবলৈ লাগে এয়া চাওক দাদাই এয়া চাওক কি খাই আছে বুট ভাজি Sana au એટલે શાક ખાય છે એ શાક ખાય છે ભાગીનો એ ডালি নিব আহিছে এ দুপৰীয়া কা সব মুখখন দেখুৱাছো নকমা মুখখন দেখুৱা এজনী আমাৰ দুপৰীয়া হৈ আছো এফালে চাওক মোৰ ছোৱালী খোৱা মুচন চাওক এইটো আজি দুপৰীয়া খানা হে ডালি এফালে ফেজবিন আলু এইবিলাকি বুটৰ ভাজি এফালে কণী ভুজিয়া এয়া ভাত এয়া মিষ্টাৰে বনাইছে এয়া আৰু এটা বাহিম আমাৰ এটা উদং মুদং হলে ভাত খাইছে আজি ভাতে আৰু সিম্পল এয়া দালি লৈ লৈছে চুলা পিন্ধি থাকিবই নাই অকমান টাইমৰ কাৰণে আহিলেও ঘৰলে উদং মুদং হৈ ল'ব সবকে দেখাই দিম আজি উদং মুদং হৈ থাকা তুমি এয়া বিহু বুলি তুফান ফেন এখনকে আনিলে ঘৰলে এয়া এতিয়া গৈ লৈ আহিছেগে এইটো কি আনবক্সিং মই কৰিম নে তুমি কৰিবা কৰিয়ে আনিছা আচল তেতিয়াহ'লে কুৰিয়াৰ আচল কুৰিয়াৰ ভালনে ফেনখন ফেন এখনৰ জৰুৰী হৈ আছিলে আমাৰ এটা ৰুমৰ কাৰণে এয়া লৈ আহিলে আজি তুফান ফেন এখন ফেন বেয়া নহয় কিন্তু আপোনালোকেও ল'ব পাৰে তুফান ফেন ভালেই আমাৰ আৰু এখন আছে এখন ফেন 3 বছৰ 4 বছৰ হ'ল ন 4 বছৰ হ'ল একোৱে হোৱা নাই ভাল এতিয়া ইভিনিং 6টা বাজিছে আমি এতিয়া বিহু বজাৰ এইজনী দেখিছেনে চলি মেলি আছে তাইক বজাৰ কৰিব মই যাম লগত মোক কিবা কিবি কেটামান কিনিবলগীয়া আছে বিহু বুলি এয়া কিনিমগে এয়া চাওক এফালে নতুনকে ফেন এখন এয়া আনিছে যে এখন ঠিক কৰি আছে এই চাওক আমাৰ এহত দুটা মেকানিক লাগিছে আছে কিটা কো মেকানিক জানো কপা আহিছে এতিয়া বিশাললৈ যাম বিশালত গৈ কি কি বজাৰ কৰো আপোনালোকে চাব দেখুৱাম ও চলি ও ধুনু তুমি বিহু বজাৰ কৰিব নোযোৱা বজাৰলৈ নোযোৱা উই ধুনু মাইনা বজাৰলৈ নোযোৱা বজাৰলৈ নাক খুচৈছে চাওক নাক খুচৈছে নাকত কি আছে বিহু বজাৰ কৰিবলৈ যাবা হয়নে ফিল্ডত পানী নাই টেপৰ খন এয়া বিহুৰ বজাৰৰ কাৰণে বিশালত ভিৰ চাওক এয়া মানুহৰ ভিৰ এতিয়া এয়া বিশালৰ ভিতৰত সোমাই আহিলোঁ এয়া চাওক ছোৱালীৰ দৌৰ তাই সদায় এনেকৈ আমি বিশাললৈ গ'লে তাই সদায় এনেকৈ দৌৰি যাব আমাৰ হাতৰ পৰা এৰাই যাব গৈ কিবা কাপোৰৰ চেপত সোমাব কাপোৰবিলাক ডাঙৰ ডাঙৰকৈ সজাই থৈ যায় এই কাপোৰৰ চেপত সোমাব তাৰপিছতে ক'ৰবাত গৈ লুকাবগৈ সেই তেনেকৈয়ে মই তাইকহে বিচৰাহে হয় কাপোৰ চোৱা নহয় তথাপিও যিখিনি পাৰিছোঁ দেখুৱাইছোঁ আৰু ভালকৈ দেখুৱাব নোৱাৰিলোঁ ছোৱালীয়ে বৰ দুষ্ট কৰি থাকে মোৰ ভাগিনে লৈছে স্পৰ্টিং এটা লৈছে ময়ো লৈছোঁ ছোৱালীৰ কাৰণে কাপোৰ ল'লোঁ এয়াই আৰু কাপোৰৰ বজাৰ কি চাব বিহু বজাৰ ভিৰ এয়া চাওক ক'ত ভিতৰত সোমাই আছে কাপোৰৰ জিন্স পেণ্টৰ ভিতৰত সোমাই আছে ইমান দুষ্ট মোৰ ছোৱালীজনী সদায় মই তাইক বিচাৰি থকাহে হয় কাপোৰ চাবলৈ গৈ তাইক মই বিচৰাহে হয় দৌৰি দৌৰি তাইৰ লগত ঘূৰি ফুৰোঁতেই যায় মোৰ এয়া চাওক কাপোৰৰ কালেকশ্যন এইখন বিশেষ ৰেহাই দিয়া হৈছে বিহুৰ বাবে এটাৰ লগত এটা বিনামূল্যে পাব আপোনালোকে যদি বজাৰ কৰে মহিলাৰ কুৰ্তা 699 টকাত পাব বজাৰৰ পৰা আহিলোঁ এতিয়া অলপ ৰেষ্ট লৈছোঁ ভাগৰ লাগি গ'ল বজাৰ ঘূৰোঁতে ইয়াৰ পৰা খোজকাঢ়িয়ে গ'লোঁ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় বিশাললৈ খোজকাঢ়িয়ে গ'লোঁ এতিয়া কি কিনিলোঁ আপোনালোকক দেখুৱাওঁ চাওক বেছি বস্তু কিনা নাই ছোৱালীজনীৰ কাৰণে দুটা চোলা কিনিছোঁ ফ্ৰক এটা আৰু এযোৰ স্কাৰ্ট তাৰপিছতে গেঞ্জি আনিছোঁ দেউতাহঁতৰ কাৰণে আৰু কাপ নাছিলে ঘৰত কাপৰ ছেট এটা আনিলোঁ তাৰপিছতে এয়াই আৰু এয়া এযোৰ আনিছোঁ কাপোৰ এইটো এটা চোলা এইকেইটা গেঞ্জি
বিহু দিনা দেউতাহঁতক দিবৰ কাৰণে। দেউতা ভাইটি দুজন আছে। এইটো কাপোৰ ছেট আৰু কিবা তেল চেল এনেকৈ কিবা আনিছোঁ, এইবিলাক থৈ দিলোঁ। এতিয়া আৰু এইবিলাক নলিয়াওঁ। এয়া চাওক, এজনীয়ে কি কৰি আছে চাগে আমাৰ ছোৱালীয়ে। এয়া কাপকেইটা উলিয়াইছে। ধুনু কাপ নাভাঙিবা দেই, কাপ চব ভাঙি ভাঙি তুমি চেচ কৰি দিলা। কাপ এতিয়া আকৌ নতুনকৈ কিনি আনিছোঁ। কাপ অৱস্থা নাইকিয়া কৰি পেলাই, দুদিনতে চাফা আমাৰ ঘৰত কাপ। এইজনী আমাৰ ভাগিন, এতিয়াহে তাই কেমেৰা সন্মুখলৈ ভালকৈ আহিছে। এয়া চাওক, চোৱা ৰ'বা হা। এয়া আমাৰ এইফালে মুখ ধুই আহিছে, ফেন চেন লগাই কৰি ভাগৰ লাগি গ'ল। এয়া এইফালে এটা, এয়া চাওক ধুনু, ধুনু এয়া আমাৰ ইহঁতে খেলি আছে। ৰাতি আমাৰ পাৰ্টি চলে সদায় সদায়, ৰাতি পাৰ্টি সহযোগ কৰি। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধুনু এয়া বাই বাই দি দিয়া, সকলোকে বাই বাই দি দিয়া। বাই বাই, চুম এটা দি দিয়ে, চুম এটা দি দিয়ে, ভালকৈ দিয়া। বাই বাই, বাই বাই।